ওয়েলকাম টু এয়াৰ ব্লগছ। সকলোলৈ নতুন বছৰ আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰত এয়াৰ ব্লগছৰ প্ৰথমটো ব্লগছ আপোনালোকলৈ আগবঢ়ালোঁ। ব্লগ আজি আমি সকলোৱে মিলি মেঘেটাৰীৰ সাংস্কৃতিক শোভাযাত্ৰা চাবলৈ যাওঁ। যদি এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে কাম কাজ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে বেংক পাৰ্টিসকল আপোনালোকে যাতে নাথাকক কিয় অতি সোনকালে মঞ্চৰ পক্ষলৈ আহিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এটি বিকি ঘোষণা ছোৱালী সংঘক মেঘেটাৰী আঞ্চলিক মাঘ বিহু উদযাপন সমিতিৰ সদস্য জুলহাছ আলী আপোনাক মঞ্চৰ সন্মুখত বিচৰা হৈছে। ফিল্ডৰ পৰা অলপ আঁতৰাই লৈ যায়। যিসকল ব্যক্তিয়ে ফিল্ডত গাড়ী ৰাখিছে সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছো মাইকখিনি আপোনাক মঞ্চৰ সন্মুখত বিচৰা হৈছে অলপ দূৰত লৈ যায়। আমাৰ প্ৰথম শাৰীত থাকিব বিহুৰ দল।
আমাৰ প্ৰথম শাৰীত থাকিব বিহু। আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লাইভ নিউজৰ এজন সাংবাদিক তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই অনুষ্ঠানৰ কাৰ্যকাৰী সদস্য জোনাচালি আহমেদে তেখেতক এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰা হ'ল। আমি সম্বৰ্ধনা জনাম আৰু এজনী ব্যক্তি আমাৰ মাজত উপস্থিত আছে। তেখেত হৈছে প্ৰতিদিন টাইমৰ ৰবিবাৰ সম্বৰ্ধনা পাব। ৰবিবাৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম। ধন্যবাদ। সাময়িকভাৱে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান
কিমানকৈ 200 আৰু এইবিলাক আপোনালোকে নিজে বনাইছে? নিজে বনাইছে। ইয়াৰ দাম কিমানকৈ কোনটো? এইটো 10 টাকা 20 টাকা। এইবিলাক কি গুড়ৰ না কি হয়? এইটো খেজুৰৰ ৰসৰ। খেজুৰৰ ৰস। এইটো চবত চাই ডাঙৰ? সেইটো 500 টাকা 200 টাকা 100 টাকা। ইয়াৰ ওজন কিমান হ'ব এই ডাঙৰটো? 2 লিটাৰ। 2 লিটাৰ না?